অসমত বৰ্তমানে এনে এটা পৰিৱেশ বিৰাজ কৰিছে যে 2021 চনত ৰাজ্যখনৰ পৰৱৰ্তী চৰকাৰখন কোনে গঠন কৰিব বুলি যদি আপুনি যিকোনো এজন সাধাৰণ মানুহক প্ৰশ্ন কৰে তেতিয়াহ'লে এক মুহূৰ্ত ৰৈ লাগিলে অলপ চিন্তা কৰিয়ে মানুহজনে নিশ্চয় এনেকৈ এটা উত্তৰ দিব কোন হ'ব নোৱাৰো বিজেপি দল আৰু চৰকাৰৰ ওপৰত মানুহৰ খং আছে ক্ষোভ আছে আনকি ঘৃণাও আছে কিন্তু তাৰ পিছতো মানুহৰ মনত এই ধাৰণাটো সোমাই গৈছে যে মই নিদিব পাৰো বাকি বেছিভাগ মানুহেতো বিজেপিকে ভোট দিব আৰু শেষত গৈ চৰকাৰ বিজেপিৰে হ'ব তাৰ মানে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছক অসমৰ সাধাৰণ মানুহে আজিৰ তাৰিখত এটা বহুত সাংঘাতিক শক্তিশালী ৰাজনৈতিক দল বুলি ভবা নাই বা বিশ্বাস কৰা নাই কংগ্ৰেছে মানুহৰ আস্থা বা ভৰসা এনেদৰে হেৰাই পেলোৱাৰ মূল কাৰণ এইটো নহয় যে চৰকাৰত থাকোতে কংগ্ৰেছৰ নেতাসকলে অবাধ দুৰ্নীতি কৰিছিল বা তেওঁলোকৰ পাখিৰ কোবত আন কোনো টিকিব পৰা নাছিল বৰং এই কাৰণে যে আভ্যন্তৰীণ বিশৃংখলা লবিবাজি দুৰ্বল নেতৃত্ব আদি অৱস্থাৰে কংগ্ৰেছে নিজকে এটা শক্তিশালী বিৰোধী দল হিচাপে আজিও উপযুক্ত ধৰণে প্ৰক্ষেপ কৰিব পৰা নাই সময়ে সময়ে কংগ্ৰেছৰ নেতাসকলে বিজেপিৰ সৈতে কম্প্ৰমাইজ কৰাটো চকুত পৰিছে তাৰ সৈতে আৰু এটা সাংঘাতিক কাৰণ যোগ দিয়ক যিটো অতিশয় গুৰুত্বপূৰ্ণ যিটো ৰাজহুৱাকৈ কোনেও আলোচনা কৰিব নোখোজে অথচ ভিতৰি সেই বিষয়ে সৰহ সংখ্যক ভোটাৰৰ মনত ক্ৰিয়া কৰি থাকে সেয়া হ'ল কংগ্ৰেছৰ নেতাসকলৰ অতিপাত সংখ্যালঘু নিৰ্ভৰ অৱস্থা চাব অসম হ'ল এনে এখন ৰাজ্য য'ত জাতীয়তাবাদী চিন্তা চেতনাই আৰম্ভণিৰে পৰা ৰাজ্যৰ ৰাজনৈতিক গতিপথ নিৰ্ণয় কৰি আহিছে গোপীনাথ বৰদলৈৰ পৰা আৰম্ভ কৰকচোন বৰদলৈ আজিও নমস্য এই কাৰণেই যে তেওঁৰ ৰাজনৈতিক চৰিত্ৰ জাতীয়তাবাদী আছিল কিন্তু হিতেশ্বৰ শইকীয়াৰ দিনত সেই ধাৰা সংখ্যালঘু নিৰ্ভৰ হৈ পৰাৰ লগে লগে অসমীয়া মানুহৰ ওচৰত কংগ্ৰেছ এক প্ৰকাৰে অস্পৃশ্য হৈ পৰিবলৈ আৰম্ভ কৰিলে 83 নিৰ্বাচনত কংগ্ৰেছে অসমীয়া মানুহৰ পক্ষ লোৱা হ'লে ৰাজ্যৰ ৰাজনৈতিক গতিধাৰাই অন্য পথ ল'লেহেঁতেন আজি কংগ্ৰেছত নেতা কোন তৰুণ গগৈ ৰিপুন বৰা আৰু প্ৰদ্যুৎ বৰদলৈক বাদ দিলে যিকেইখন মুখ ওলায় তেওঁলোকৰ সৰহভাগ সংখ্যালঘু নেতা কংগ্ৰেছৰ 24 গৰাকী বিধায়কৰ 14 জনেই মুছলমান আৰু কেৱল মুছলমানেই নে বিজেপিয়ে তেওঁলোকক পূৰ্ববংগীয় মূলৰ মুছলমান বুলি কৈ থাকে 2001 চনৰ নিৰ্বাচনৰ আগে তৰুণ গগৈ যেতিয়া অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনলৈ আহিল তেতিয়া তেওঁৰ ৰাজনৈতিক দৰ্শন কি আছিল মনত পেলাওকচোন তেওঁ কংগ্ৰেছত থাকিও জাতীয়তাবাদী দৰ্শনৰ এগৰাকী নেতা হিচাপে যি হিতেশ্বৰ শইকীয়াৰ দৰ্শনৰ বিপৰীত এটা আশা অসমবাসীক দিব পাৰিব এনেকুৱা এটা ভাৱমূৰ্তি লৈ পদাৰ্পণ কৰিছিল আৰু তাৰ লগে লগে খুনত সুৱগা হিচাপে কি আছিল এটা ইয়াং ব্ৰিগেড হিমন্ত বিশ্ব শৰ্মা প্ৰদ্যুৎ বৰদলৈ ৰিপুন বৰা ভূপেন বৰা ৰকিবুল হুছেইন অনিল ৰাজা কিমান নাম কম মুঠতে এটা বিশাল যুৱ বাহিনী আকৌ 2006 চনৰ বিধানসভা নিৰ্বাচনত গগৈয়ে দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব পৰাৰ একমাত্ৰ অস্ত্ৰপাত কি আছিল হুইজ বদৰুদ্দিন নহয় জানো 11 চনতো গগৈৰ ষ্ট্ৰং এণ্টি বদৰুদ্দিন ষ্টেণ্ডে আছিল নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ অস্ত্ৰ মূল অস্ত্ৰ সকলোৱে জানে আৰু অসমত বিজেপিৰ ৰাজনৈতিক কৌশল কি মন কৰিবচোন তেওঁলোকৰো ৰাজনৈতিক কৌশল একেটাই তেওঁলোক ভাৰতৰ অন্য প্ৰান্তবোৰত হিন্দুত্ববাদী হ'লেও অসমত জাতীয়তাবাদী অসমত জাতি ভেটি মাটিয়ে শ্লোগান আৰু তাৰ সৈতে সংলগ্ন হৈছে আজমলক মুখ্যমন্ত্ৰী হ'বলৈ নিদিওঁ এনে পৰিপ্ৰেক্ষিতত স্বাভাৱিক কাৰণতে এতিয়া প্ৰশ্নৰ উদয় হৈছে যে কংগ্ৰেছ আৰু AIUDF দলে যে ৰাজ্যসভা নিৰ্বাচনৰ ক্ষেত্ৰত মিত্ৰতা কৰিলে ৰাজ্যসভা নিৰ্বাচনৰ প্ৰসংগত গগৈ ডাঙৰীয়া আৰু আজমল সাহাবেতো হাতত হাত ধৰি নমিনেশ্যন দিবলৈ গ'ল আৰু BTC নিৰ্বাচনতো আনুষ্ঠানিক মিত্ৰতাৰ কথা ঘোষণা কৰিলে আৰু 2021তো সেই মিত্ৰতা অব্যাহত থাকিব বুলি কৈছে এইটোৱে আসন্ন অসম বিধানসভাৰ নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিব পাৰিবনে এই যে মই প্ৰশ্নটো কৰিলোঁ তাৰ উত্তৰ এতিয়াই দি দিয়াটো সম্ভৱ নহয় কাৰণ নিৰ্বাচনলৈ এতিয়াও এবছৰ বাকী ৰাজনীতি বৰ জটিল বস্তু ইয়াত মিনিটে দৃশ্য সলনি হয় আগদিনাৰ শত্ৰু পিছদিনা মিত্ৰ হয়গৈ দিনৰ মিত্ৰ ৰাতিলৈ শত্ৰুত পৰিণত হয়গৈ গতিকে এবছৰ পিছত কি হ'ব সেইটো এতিয়াই অনুমান কৰাটো বৰ প্ৰিমেচিউৰ হ'ব কিন্তু ৰাজ্যৰ বিগত দিনৰ ৰাজনীতিৰ ইতিহাস আৰু বৰ্তমানৰ পৰিস্থিতিক সন্মুখত ৰাখি বিশ্লেষণ কৰিলে এটো বুজিবলৈ অকনো অসুবিধা নহয় যে মিত্ৰতাৰ দ্বাৰা এই দুইটা দলে সাংঘাতিক কিবা শক্তিশালী হৈ পৰিব তেনেকুৱা নালাগে দেখোন দুটামান উদাহৰণ দিলে কথাটো বুজিবলৈ সুবিধা হ'ব প্ৰথম উদাহৰণ 2016 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৰাজ্যত ভোট লাভ কৰিছিল শতাংশ হিচাপত 29.51% কিন্তু কংগ্ৰেছে লাভ কৰিছিল 30.96% যিটো বিজেপিতকৈ 1.45% বেছি একেদৰে বিজেপিৰ মিত্ৰদল অগপই 8.14% আৰু বিপিএফে 3.94% ভোট লাভ কৰিছিল বিজেপি মিত্ৰজোঁটৰ মুঠ ভোটৰ পাৰ্চেন্টেজ আছিল 41.59%
কিন্তু কংগ্ৰেছৰ 30.96% আৰু AIUDFৰ 13.05% যদি যোগ কৰা যায় তেতিয়াহ'লে দুইটা দলৰ মুঠ ভোটৰ অংশ হৈ গৈ 44.01%। তাৰ মানে অগপ বিজেপি BPF মিত্ৰজোঁটতকৈ কংগ্ৰেছ AIUDFৰ যুগ্ম ভোট আছিল 2.42% বেছি। কিন্তু আজি 4 বছৰৰ পিছত সেই পৰিস্থিতি একেই আছেনে? হিচাপ কৰিলে দেখা যায় যে 16টা এনে সমষ্টি আছে য'ত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজয়ী হৈছে, তাত কংগ্ৰেছ আৰু AIUDFৰ মুঠ ভোটৰ সংখ্যা বিজয়ী প্ৰাৰ্থীজনতকৈ বেছি। আৰু এইটো অংক বা যুক্তিতেই কংগ্ৰেছ আৰু AIUDFৰ নেতাসকলে মিত্ৰতাৰ পক্ষত ৰায় দিছে। কিন্তু মই আপোনালোকক কওঁ, আজিৰ পৰিস্থিতি আগৰ দৰে একে নহয়। কিয়? কাৰণ বিগত 4টা বছৰত ৰাজ্যত সাম্প্ৰদায়িক মেৰু বিভাজনে মানুহৰ পাকঘৰ চুইছেগৈ। 2021ৰ নিৰ্বাচনত অংক বেলেগ হ'ব। দ্বিতীয় উদাহৰণ, 2016ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ স্থিতি আছিল তীব্ৰ AIUDF বিৰোধী। AIUDFৰো তীব্ৰ কংগ্ৰেছ বিৰোধী স্থিতি আছিল। AIUDFত আজিও তীব্ৰ কংগ্ৰেছ বিৰোধী আৰু কংগ্ৰেছত তীব্ৰ AIUDF বিৰোধী বহু নেতাকৰ্মী বা সমৰ্থক বা ভোটাৰ আছে। তেওঁলোক কলৈ যাব? তেওঁলোকে তৰুণ গগৈ ডাঙৰীয়া বা আজমল চাহাবে সকলো শত্ৰুতা পৰিহাৰ কৰি হাতত হাত ধৰি দাঁত উলিয়াই হাঁহি থাকিব পৰাৰ দৰে এই মানুহখিনিও পাৰিবনে? ৰাজনীতি কৰাৰ নামত সকলো মানুহেই কালি ভুল বুলি কোৱা কথাটোক আজি শুদ্ধ আৰু কালি চোৰ বুলি কোৱা মানুহজনক আজি মহাপুৰুষ বুলি ক'ব পৰাৰ মানসিকতা ৰাখেনে? আমাৰ ক্ষুদ্ৰ ৰাজনৈতিক জ্ঞানে যিটো কথা বুজিছে সেয়া হ'ল কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰাটো AIUDFৰ মজবুৰি আছিল। কাৰণ তেওঁলোকৰ ওপৰত বিজেপিৰে গোপন মিতিৰালিৰ যিখন লেভেল কংগ্ৰেছ দলেই লগাই থৈছিল সেইখন গুচাব লাগিব। আৰু কংগ্ৰেছৰ মজবুৰিটো কি? ডুবিবলৈ ধৰা মানুহে খেৰ কুটা এগচি পালেও খামুচ মাৰি ধৰে। নহ'লে ৰাজ্যৰ 126টা বিধানসভা সমষ্টিৰ মাত্ৰ 1/3 যাৰ প্ৰভাৱ, তাৰ ওপৰতে ভৰ দি নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিলেহেঁতেননে? AIUDFৰ সম্ভাৱনা ক'ত আছে? প্ৰধানকৈ সংখ্যালঘু প্ৰধান সমষ্টিকেইটাত। 2016ৰ বিধানসভা নিৰ্বাচনত বৰছলা, ৰঙাপৰা, ঢেকীয়াজুলি, লক্ষীপুৰ আদি কেইটামান সমষ্টিত কিছু চাহ জনগোষ্ঠী বা আদিবাসী মানুহৰ ভোট AIUDFে পাইছিল। এতিয়া সেই পৰিস্থিতি নাই। এইবাৰ চাহ জনগোষ্ঠীৰ বেছিভাগতে বিজেপিৰ অৱস্থা ভাল। আৰু 16ৰ নিৰ্বাচনত অসংখ্যালঘু সমষ্টিবোৰত AIUDFৰ ভোট বিভাজনে বিজেপি মিত্ৰজোঁটক সহায় কৰিছিল। বাকী থাকিল 30-35টা সংখ্যালঘু সমষ্টি। সেইকেইটাৰ কাৰণেই কংগ্ৰেছ আৰু AIUDFে মিত্ৰতা কৰিছে নেকি বাৰু? বা সেইকেইটা সমষ্টিৰ কাৰণে কংগ্ৰেছে AIUDFৰ পিঠিত উঠিছে নেকি বাৰু? মন কৰিব, বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে যিটো অভিযোগ কৰি সংখ্যাগুৰুৰ সমৰ্থন লয় সেয়া হ'ল কংগ্ৰেছ বাংলাদেশী সমৰ্থকৰ দল হৈ পৰিছে। এই অভিযোগটোৱে উজনি অসম, উত্তৰ অসম, পাহাৰীয়া জিলা দুখন আৰু BTAD য'ত বিজেপি মিত্ৰজোঁটৰ সম্পূৰ্ণ শক্তিশালী স্থিতি আছে তাত বাৰুকৈ ক্ৰিয়া কৰে। গতিকে এইবাৰ কংগ্ৰেছ আৰু AIUDFে বিজেপিক সেই অভিযোগটো প্ৰমাণ কৰাত সুবিধা কৰি দিলে। আমি কোৱা নাই যে মিত্ৰতাই কংগ্ৰেছ আৰু AIUDFক একোৱে সহায় নকৰে। নিৰ্বাচনলৈ এবছৰ আছে। 21ত সহায় কৰিব নে নকৰিব সেইটোলৈ বহুত দেৰি আছে। কিন্তু আসন্ন BTC নিৰ্বাচনত সহায় কৰিব। আৰু যদি কংগ্ৰেছৰ ৰাজনৈতিক কৌশল এইটোৱে হয় যে মিত্ৰতা দেখুৱাই ৰাজ্যসভা আৰু BTCৰ বৈতৰণি পাৰ কৰি লওঁ, তাৰপিছত দেখা যাব। পিছে এই চাল খেলিবলৈ গৈ বিজেপিৰ এটা চালৰ কথা কংগ্ৰেছ, AIUDF আৰু আনকি কা বিৰোধী আন্দোলনৰ নেতৃবৃন্দ সকলোৱে পাহৰি গ'ল যে কা বিৰোধী আন্দোলনটো মূলতঃ কংগ্ৰেছ আৰু AIUDFৰ দ্বাৰাহে চলিছে। অসমৰ জাতীয়তাবাদী ৰাইজে সেই আন্দোলন কৰা নাই, এই কথা প্ৰমাণ কৰি দিবলৈ বিজেপিয়ে বহু দিনৰ পৰা চেলু বিচাৰিছিল। এতিয়া চাব, ৰাজ্যসভা নিৰ্বাচনটো পাৰ হৈ যাওক, বিজেপি নেতাসকলে এই কথাটোক কা আন্দোলনৰ বিৰুদ্ধে মূল ইস্যু বনাব। তাৰ মানে ৰাজ্যসভা নিৰ্বাচনৰ গইনাৰে কংগ্ৰেছ আৰু AIUDFে হাতত হাত থৈ আনুষ্ঠানিক মিত্ৰতা কৰাৰ জৰিয়তে দুয়োটা দলৰ নেতৃত্বই বিজেপিৰ হাতত এপাত ডাঙৰ অস্ত্ৰ তুলি দিলে। আৰু এই অস্ত্ৰপাত যেতিয়া বিজেপিয়ে ব্যাপক হাৰত ব্যৱহাৰ কৰিবলৈ ধৰিব তেতিয়াহে বুজা যাব যে গগৈ ডাঙৰীয়া আৰু আজমল চাহাবৰ শত্ৰুতাক মিত্ৰতালৈ পৰিৱৰ্তন কৰাৰ এই ষ্টাণ্ট কেৱল এটা ৰাজনৈতিক চমক নে তাৰ অন্তৰালত সুদূৰ প্ৰসাৰী ৰাজনৈতিক কিবা এটা কৌশল জড়িত হৈ আছে।